নমস্কাৰ। সন্মানীয় অধ্যক্ষ মহোদয় আৰু সন্মানীয় সদন। অধ্যক্ষ মহোদয়, আজি সন্মানীয় চৰকাৰী পক্ষৰ বক্তাগৰাকীয়ে আমাক দামধাৰী বুলি সম্বোধন কৰি থৈ গ'ল। মই আপোনাৰ জৰিয়তে সন্মান সহকাৰে তেখেতক মনত পেলাই দিবলৈ পালে ভাল পাম যে যিগৰাকী দামধাৰীয়ে নিজে কৰা ভাল কামৰ কাৰণে মহাদেৱ শিৱৰ পৰা বৰ লাভ কৰিছিল আৰু মাত্ৰ এবাৰ চাই নিজ পুত্ৰ দুৰ্যোধনৰ সম্পূৰ্ণ শৰীৰটো শিললৈ ৰূপান্তৰিত কৰি দিয়াৰ ঐশ্বৰিক শক্তি নিজৰ সৈতে ৰাখিছিল, তেনেকুৱা দামধাৰী হ'বলৈ পালে আমি ভাল পাম। অধ্যক্ষ মহোদয়, যে সন্মানীয় চৰকাৰী পক্ষৰ বক্তাগৰাকীয়ে কৈ থৈ গ'ল যে 1642 চনৰ পাছত ইংলেণ্ডত হেনো বাইবেলৰ জৰিয়তে নৈতিক শিক্ষা দিয়াৰ কথা প্ৰচলন হৈছিল। 1628 চনত যেতিয়া সেইখন ইংলেণ্ডত পেটিচন অফ ৰাইটছ পাছ কৰা হৈছিল, তাৰ পাছত অধ্যক্ষ মহোদয় যেতিয়া 1642 চনৰ পৰা সেইখন ইংলেণ্ডত গৃহযুদ্ধ আৰম্ভ হৈছিল, 1651 চনত যেতিয়া থমাছ হবছে এখন কিতাপ লিখি উলিয়াইছিল লেভিয়াথন, সেই লেভিয়াথনৰ পাতত থমাছ হবছে স্পষ্টকৈ লিখিছিল যে মানুহৰ চৰিত্ৰসমূহ লোভ আৰু মোহৰ দৰে কিছুমান বেয়া গুণৰ দ্বাৰা আৱেষ্টিত হৈ থাকে। তেনেকুৱা গৃহযুদ্ধৰ ইতিহাসৰ পৰা অনুপ্ৰাণিত হৈ আজি আমি এইখন ভাৰতত নৈতিক শিক্ষা বিচৰা নাই আৰু সেইকাৰণে বিৰোধিতা কৰিছো উত্থাপন কৰা বিধেয়কখন। অধ্যক্ষ মহোদয়, আজি সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলক এটা কথা স্পষ্ট কৰি দিবলৈ পালে ভাল পাম যে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰাক্তন পদাৰ্থ বিজ্ঞানৰ অধ্যাপক সুৰেন্দ্ৰনাথ মেধি অৰ্থাৎ সৌৰভ কুমাৰ চৌধুৰীদেৱে যেতিয়া গোলাম গল্পটো লিখিছিল, তেতিয়া হয়তো তেওঁ প্ৰকৃততে কল্পনা কৰা নাছিল যে এইখন অসমত এদিন বৰফ পৰিব বুলি। কিন্তু অধ্যক্ষ মহোদয়, বৰ্তমান সময়ত অসমীয়া ৰাইজে আমাৰ ওচৰৰ মৰাণ হাতত সেই পৰিৱেশটো দেখা পালে। যেতিয়া আজি উত্থাপন কৰা বিধেয়কৰ নৈতিক শব্দটো দেখিছিলো, তেতিয়া সন্মানীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে এটা কথা স্পষ্ট কৰি দিওঁ যে মই ভাবিছিলো চৰকাৰী পক্ষৰ বক্তাসকলে নৈতিকতাৰ পোষ্ট মডাৰ্ণ অৰ্থাৎ উত্তৰ আধুনিক সংজ্ঞাৰ সৈতে পৰিচিত হৈছে। বৰ্তমান সময়ত উত্তৰ আধুনিক সমাজে এইটোৱে কয় যে নৈতিকতাৰ অৰ্থ আপোনাৰ কাৰণে যি হ'ব মোৰ কাৰণে বেলেগ হ'ব আৰু অন্য তৃতীয়জন ব্যক্তিৰ কাৰণে বেলেগ হ'ব। কিন্তু তাৰ পাছতো যেতিয়া সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলে উত্তৰ আধুনিকতাবাদৰ সলনি আধুনিকতাবাদৰ সেই পুৰণি সংজ্ঞাতে আবদ্ধ হৈ থাকিল, তেতিয়া বিৰোধিতা কৰিলে উত্থাপন কৰা বিধেয়কখন। অধ্যক্ষ মহোদয়, আজি সন্মানীয় চৰকাৰী পক্ষৰ এগৰাকী বক্তাই কৈ থৈ গ'ল যে সূৰ্য হেনো পূব দিশত উদয় হোৱাটো এটা চিৰন্তন সত্য। কিন্তু আমাক উত্তৰ আধুনিকতাবাদে এইটোৱে চিন্তা কৰিবলৈ শিকায় যে প্ৰথমতে সূৰ্যটো উদয় হৈছিল নে প্ৰথমতে দিশসমূহৰ নামাকৰণ কৰা হৈছিল। গতিকে সূৰ্য উদয় প্ৰথমতে হৈছিল আৰু সূৰ্য উদয় হোৱা দিশটোক যদি আমি পশ্চিম দিশ বুলি নামাকৰণ কৰিলোহেঁতেন, তেতিয়া সন্মানীয় চৰকাৰী পক্ষৰ সন্মানীয় বক্তাগৰাকীয়ে সূৰ্য পশ্চিম দিশত উদয় হয় বুলি ক'বলৈ দায়িত্ব হ'লহেঁতেন। সেই বাস্তৱিকতাখিনি আজি সম্পূৰ্ণৰূপে বুজিছো আৰু সেইবাবেই বিৰোধিতা কৰিছো উত্থাপন কৰা বিধেয়কখন। অধ্যক্ষ মহোদয়, আজি মই এখন বোলছবিৰ নাম ল'বলৈ পালে ভাল পাম। বোলছবিখনৰ নাম আছিল তেৰে নাম বোলছবিখনৰ নায়কৰ আদব কায়দা অনুসৰণ কৰা আমাৰ সকলোৱে পৰিলক্ষিত হৈছিল। তাত দেখুওৱা হৈছিল যে নায়কজনে কেনেকৈ মহাবিদ্যালয়লৈ অহা নতুন ছাত্ৰীসকলৰ সৈতে চিনা পৰিচয় হৈছিল। অধ্যক্ষ মহোদয়, যেতিয়ালৈকে এই বলিউডৰ চিনেমাসমূহত এই ৰেগিং আৰু উশৃংখলতাৰ দৰে বিষয়সমূহ কেৱল মাত্ৰ ৰোমান্টিক ধৰ্মিতাৰে প্ৰদৰ্শন কৰি থকা হ'ব আৰু আমাৰ নৱপ্ৰজন্মই যেতিয়ালৈকে এই ৰোমান্টিক ধৰ্মিতাক নিজৰ ফেশ্বন অৰ্থাৎ কল্পনা হিচাপে গ্ৰহণ কৰি থাকিব, তেতিয়ালৈকে নৈতিক শিক্ষাৰ দৰে বিষয়সমূহ অপ্ৰাসংগিক হ'ব। সেইবাবেই বিৰোধিতা কৰিছো উত্থাপন কৰা বিধেয়কখন। অধ্যক্ষ মহোদয়, আজি আমেৰিকাৰ কথা কৈ থৈ গ'ল সন্মানীয় চৰকাৰী পক্ষৰ বক্তাগৰাকীয়ে। আমেৰিকাত যেতিয়া স্বাধীনতাৰ বিপ্লৱ হৈছিল, তেতিয়া তাত ছাত্ৰ সংগঠনসমূহৰ বিকাশ হৈছিল। তাত যি অগ্ৰজ আৰু অনুজৰ মাজত সম্পৰ্ক আছিল, সেই সম্পৰ্কটো আমেৰিকাৰ যি উদাৰতাবাদী সমাজ, সেই উদাৰতাবাদী সমাজখনে প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। যেতিয়া আমাৰ ভাৰতবৰ্ষত ব্ৰিটিছ আহিলে, যেতিয়া মিলিটাৰী শিক্ষানুষ্ঠানবিলাক আৰম্ভ হ'ল, তাত অগ্ৰজ অনুজৰ সম্পৰ্কটোত ভাৰতীয় সমাজ ব্যৱস্থাৰ পিতৃতান্ত্ৰিক চৰিত্ৰটো প্ৰতিফলিত হোৱা দেখিবলৈ পালো। অৰ্থাৎ তেতিয়াৰ পৰা অধ্যক্ষ মহোদয়, আমাৰ অগ্ৰজ অনুজৰ সম্পৰ্কটোত বাঘ আৰু পহুৰ দৰে কিছুমান সম্বন্ধ সৃষ্টি কৰি তাত কৰ্তৃত্বশীলতাৰ জন্ম হোৱা আমি দেখিবলৈ পালো। অৰ্থাৎ এটা কথা স্পষ্ট হৈ পৰিল যে নীতি কেতিয়াও সমাজ ব্যৱস্থাৰ উৰ্ধত নহয়। গতিকে সমাজ ব্যৱস্থাটো শুধৰণি নকৰাকৈ আমি নৈতিক শিক্ষাৰ কথা আলোচনা কৰিব নোৱাৰো আৰু সেইবাবে বিৰোধিতা কৰিছো উত্থাপন কৰা বিধেয়কখন। অধ্যক্ষ মহোদয়, আজি বিশ্ববিদ্যালয় অনুদান আয়োগৰ কথা শুনিবলৈ পালো। সেই বিশ্ববিদ্যালয় অনুদান আয়োগে 2009 চনতে ৰেগিঙৰ বিৰুদ্ধে নিয়মাৱলী ঠিক কৰি থৈছে। সেই নিয়মাৱলীৰ 6.5.11 নম্বৰ অনুচ্ছেদত স্পষ্টকৈ উল্লেখ কৰা আছে যে অধ্যক্ষ মহোদয়, যিজনে ৰেগিং কাণ্ডটো সংঘটিত কৰে তেওঁৰ মন্তব্যৰ ওপৰত ভিত্তি কৰিহে তেওঁ দোষী হয় নিৰ্ধাৰণ কৰা হ'ব। সেইখন নিয়মাৱলীৰে 6.3 নম্বৰ অনুচ্ছেদত স্পষ্টকৈ উল্লেখ কৰা আছে যে অধ্যক্ষ মহোদয়, ৰেগিং বিৰোধী কমিটিসমূহত অভিভাৱক আৰু ছাত্ৰৰ সমান অংশীদাৰিত্ব থাকিব লাগে। যদিও বৰ্তমান সময়ত শিক্ষানুষ্ঠানসমূহৰ কৰ্তৃপক্ষৰ আধিপত্য তাত বেছিকৈ পৰিলক্ষিত হয়। এই নীতিসমূহত থকা ভুলবিলাক শুধৰাই দিয়াৰ সলনি এই নৈতিক শিক্ষাৰ কথা কওঁ, তেতিয়া অধ্যক্ষ মহোদয় সম্পূৰ্ণ আলোচনাতে ক'ৰবাত আধৰুৱা হৈ থাকিব। অধ্যক্ষ মহোদয়, নৈতিক শিক্ষাৰ আলোচনাটো তেতিয়া আধৰুৱা হ'ব যদিহে আমি এই ক্ষেত্ৰত জন ডিউৰিৰ কথা আলোচনা কৰি থৈ নাযাওঁ। আজি সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলে ডিউৰিৰ কথা কৈ থৈ গ'ল সঁচা, কিন্তু মই এটা কথা স্পষ্ট যে তেখেতে ডিউৰিৰ থিয়ৰী অফ
অফ ভেলুৱেশ্যন নামৰ কিতাপখনত এবাৰো চকু ফুৰাই পোৱা নাই কাৰণ সেই থিয়ৰী অফ ভেলুৱেশ্যন কিতাপখনত ডিউৱে স্পষ্টকৈ কৈ থৈ গৈছিল যে কোনো এটা নিৰ্দিষ্ট কাৰ্যপন্থা সকলো সময়ৰ কাৰণে কিন্তু আমি নৈতিক হিচাপে মানি ল'ব নোৱাৰোঁ। অধ্যক্ষ মহোদয় চৰিত্ৰ গঠনৰ শিক্ষাৰ ক্ষেত্ৰত ডিউৱে স্পষ্টকৈ কৈ থৈ গৈছিল যে প্ৰত্যেকটো চৰিত্ৰ গঠনৰ শিক্ষাৰ ক্ষেত্ৰত নৈতিকতা এটা পৰিস্থিতিৰ দ্বাৰাহে সৃষ্টি হয়। প্ৰত্যেকটো পৰিস্থিতিতে মানুহৰ বিভিন্ন ধৰণৰ গুণৰ উৎপন্ন হয়। প্ৰত্যেকটো গুণকে পৃথক পৃথকৈ শিকোৱাটো কেতিয়াও সম্ভৱপৰ নহয়। সেইবাবে বিৰোধিতা কৰিছোঁ উত্থাপন কৰা বিধেয়কখন। অধ্যক্ষ মহোদয় কোলবাৰ্গৰ নৈতিক শিক্ষাৰ ধাৰণাটো আছিল 6টা স্তৰত বিভক্ত আৰু তাৰ শেষ লক্ষ্যটো আছিল জাষ্টিছ অৰ্থাৎ ন্যায়। কিন্তু ডিউৱে এই সম্পূৰ্ণ বিশ্লেষণ কিন্তু সম্পূৰ্ণৰূপে সমালোচনা কৰি থৈ গৈছে আৰু কৈছে যে নৈতিকতাৰ শিক্ষাদান কৰি নহয়, ক্ৰমাগতভাৱে প্ৰত্যেকটো সময়ৰ নৈতিকতাখিনিক অনুসন্ধান কৰিহে আমি উশৃংখলতাসমূহ হ্ৰাস কৰিব পাৰিম। আজি এই বাস্তৱিকতাখিনি বুজিছোঁ আৰু সেইবাবে বিৰোধিতা কৰিছোঁ উত্থাপন কৰা বিধেয়কখন। অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলক স্পষ্ট কৰি দিওঁ যে এটা সময়ত ৰজাই যিটো ভাবিছিল সেয়া আছিল নীতি, তাৰপাছত অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে শক্তিশালী মানুহখিনিয়ে যিটো ভাবিলে সেয়া হ'ল নীতি। বৰ্তমান সময়ত আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰ ব্যৱস্থাত শক্তিশালী ৰাষ্ট্ৰসমূহে যি কথা কয় সেয়া নীতি। অধ্যক্ষ মহোদয়, নৈতিকতাৰে আপেক্ষিক অৰ্থত আমি যেতিয়ালৈকে সাঙুৰ খাই থাকিম তেতিয়ালৈকে আমি নৈতিক শিক্ষাৰ কথা কোৱাটো প্ৰয়োজনীয় নহয়। সেইকাৰণে বিৰোধিতা কৰিছোঁ উত্থাপন কৰা বিধেয়কখন। অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে তেওঁলোকক আমাৰ সৈতে একমত হ'বলৈ অনুৰোধ জনাইছোঁ। যদিহে আমাৰ সৈতে একমত নহয় তেন্তে অসমীয়াত নীতি শিক্ষা দিয়াৰ প্ৰাচীন কথা ডাকৰ এটা বচন মই তেওঁলোকৰ বাবে উচ্চাৰণ কৰিবলৈ পালে ভাল পাম যে এনেই মৰিছোঁ ঋষিৰ খাপত আকৌ দিছে ধানৰ ভাপত। ধন্যবাদ অধ্যক্ষ মহোদয়, ধন্যবাদ সদন।